হাই বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি একেবাৰে ফটা চোলা পিন্ধি কি ক'বলৈ আছে চাই থাককচোন। ফটা চোলা পিন্ধি একেবাৰে কলপুলি চলপুলি লৈ চাইকেলত বান্ধি আজি চব্জি কল হয় এইখিনি বান্ধি ধুনীয়াকৈ আমাৰ ইয়াত বাৰী পামগৈ। এতিয়া বাৰীৰ নৈ কাষতে বাৰী এখন আছে। কলপুলি আগতে বেলেগ খেতি কৰিছিলোঁ, এতিয়া নদীয়ে খহাই নিছে যে তাকে ভাবিলোঁ কলপুলিকে ৰুই দিওঁ, কিবা এটা পাম। গাঁৱলীয়া ল'ৰা, দুখীয়া ঘৰ ল'ৰা, তাকে খেতি নকৰিলে কি হ'ব, কিবা কিবি ৰুব লাগিব। সেইকাৰণে এই ভাবিলোঁ কলপুলিকে ৰুই দিওঁ দুটামান, কি হয় পইচা দুটকামান পামেও যেনে সেনেকৈ বুলি ভাবি ৰুলোঁ আৰু। একেবাৰে কালি চুলিটো কাটিলোঁ। কেনেকুৱা লাগিছে ষ্টাইলটো ক'বচোন। চুলি কটা ইমান ফেশ্বন নিদিওঁ আৰু এনেই কাটি দিছোঁ আৰু। চাকৰি আশাটো থাকিলে নহ'ব, সেইকাৰণে আজি ভাবিলোঁ কলপুলিকে দুটামান চাই থাকক কেনেকৈ কলপুলি চব্জি কল হয়। কাৰোবাক যদি খাই ভাল পায় কমেণ্ট কৰিব, আহিব আমাৰ ঘৰত চব্জি কল খাবলৈ। এতিয়া বাৰীখন হাবি হৈ আছে, তথাপি হাবিতে ৰুব লাগিব ন। এনেকৈ চাই থাকক আৰু এতিয়া ভিডিঅ'টো শেষলৈকে। চাইখন এতিয়া বৰ্তমান ৰখাই পিনি এতিয়া মই কলপুলিকেইটা নমাই লওঁ। নমোৱাৰ আগত মই মোবাইলটো ক'ৰবাত ধুনীয়াকৈ থৈ লওঁ। এতিয়া ভিডিঅ'টো দেখিবলৈ নেদেখিনে চাইকেলখন থৈ চোৱা দেই এনেকৈ ধুনীয়াকৈ। এতিয়া এইটো এতিয়া বৰ্তমান কলপুলি নমা লাগি দিয়া দেই ধুনীয়াকৈ তোক কৰিবি, কষ্ট কৰিছোঁ। এতিয়া বৰ্তমান এটা ৰোৱা হৈ গ'ল, দেখিছে নহয়। এনেকৈ গুৰিটো মাটি এনেকৈ পুতি দিওঁ ধুনীয়াকৈ। এইটো হৈ গ'ল আৰু নেক্সট বুলি ক'ব লাগিব। এতিয়া বৰ্তমান নেক্সট মানে আৰু একেবাৰে চব কৰি চাইছোঁ। মানে চাকৰিৰ কাৰণে অলপমান কষ্ট কৰিছোঁ, দৌৰ মাৰিছোঁ, চাকৰি নাপাবও পাৰোঁ ন। সেইকাৰণে একেবাৰে বাৰীখনো পাতি লৈছোঁ আৰু। কল বাৰী আমাৰ ফালে কল বহুত দাম ন, মানে কল খেতি কৰিলেও প্ৰফিট পূৰা থাকে। সেইকাৰণে আৰু কল ধৰ ৰুইছোঁ আৰু। এতিয়া চাকৰি নাপালে কল বিকিব লাগিব, টেঙা বিকিব লাগিব, বেপাৰী হ'ব লাগিব, সেনেকৈ আৰু। এতিয়া বৰ্তমান এতিয়া পুলিটো আকৌ ইয়াত থলোঁ এইটো ধুনীয়াকৈ। এতিয়া বৰ্তমান কলপুলি ৰুই আছোঁ। কাৰোবাৰ যদি কাচকল খাবলৈ মন আছে আহিব আমাৰ ঘৰলৈ, কমেণ্ট কৰিব। কি মন যায় এনেই আৰু কিবা এটা দিব পাৰিম আৰু। এতিয়া এইকেইজোপা ৰুইছোঁহে, এইকেইজোপা খুব বেছি ডেৰমাহমান লাগিব ডাঙৰ হ'বলৈ লাগিব। এই ডেৰমাহৰ পিছত আৰু পইচা আৰু আমাৰ ফালে বহুত দাম যে কাচকল, সেইকাৰণে ৰুইছোঁ। কি হয় চাই থাকক। আকৌ দেখাম আজি কেইটামানহে ৰুম, পাছবেলা ৰুম, তাৰপিছত কাইলৈ ৰুম। ৰুই থাকিম আৰু বাৰীখন গোটেইখন কলপুলি শেষ নোহোৱালৈকে আৰু। কলপুলি শেষ কৰি দিম বাৰী। ভিডিঅ'টো চাই থাকক।
ধামাকা পূৰা ধামাকা আৰু পইচা পোৱা ধামাকা হৈ গৈ যাব। চোলাটো ফটা বুলি নাহাঁহিব আকৌ। আৰে কাম কৰোঁতে লেতেৰা চোলা পিন্ধি যোৱাটো ভাল ন, এনেও ঘাম লাগে, কিবা হাবি কল চেকা লাগিব হয়নে। তাকে আৰু এতিয়া ধুনীয়াকৈ ৰুই আছোঁ আৰু এনেকেই। কেনেকুৱা লাগিছে আৰু কষ্ট কৰিছোঁ, ৰ'দটো সিমান নাই, ভাল লাগিছে কাম কৰি। কষ্টটো কৰিব লাগিব ন, গাঁৱলীয়া ল'ৰা, একো চাকৰি বাকৰি নাই, মা দেউতাও বজাৰ বেপাৰ কৰে হয় নাই। আমি তাকে আমাৰতো ভৱিষ্যত আছে না, সেইকাৰণে আৰু কৈছোঁ আৰু কল পুলি কেইটামান ৰুম, কাইলৈ টেঙা পুলি ৰুম, সেনেকেই আৰুনো কি ক'ম, সেইখিনিয়ে দেখাইছোঁ আৰু মোৰ ভিডিঅ'টো সিমান মানে কিবা পাম বুলি মানে একো কথা নহয় মানে মোৰ ভিডিঅ'টোত এনেই চাই মজা লাগক বুলিয়ে বনাইছোঁ। ইয়াত মানে কিবা কথা লাভ হ'ব মানেনো মোৰ এতিয়া এই যেনেকৈ কলপুলিটো কেনেকৈ ৰুইছোঁ সেইটোৱে আৰু দেখিব পাব। ইয়াত লাভ বুলিলে মানে মোৰ কষ্ট সেইখিনি আৰু মই কষ্ট কৰিছোঁ। মানে মোৰ এতিয়াতো চাকৰি পোৱাটো আশাটো কমেই। তাকে মই মানে ঘৰত কি কৰোঁ আৰু কৰি থাকোঁ। সদায়তো ভিডিঅ'টো দিয়া সম্ভৱ নহয়, নেট পেকো লাগে, তাৰপিছত পইচা পাতি নাই সিমানকৈ নেট পেক কৰিবলৈ। আৰু দৌৰিলে কিমান ক'লৈ যাম, দৌৰিলে পইচা পাতি নাই। সেইকাৰণে সদায়নো শাক খোৱা ভাত খোৱা ভিডিঅ' চবেই বনাব জানেই, চবেই ক'বই জানে। দাইলখিনিনো কোনে বনাব নাজানে হয় নাই, কোনে কেনেকৈ খাইছোঁ সেইটোৱে ভিডিঅ'টো বনাই খা। তাকে ভিডিঅ'নো সদায় বনাব পাৰোঁৱে, তাকে সদায় বনালেও শাক খোৱা ভাতখিনি কিমান বনাবি, সেইকাৰণে অলপমান কিবা এটা কৰোঁ। অকল ভিডিঅ' বনাবলৈ যে মই কলপুলি ৰোৱা নাই, মানে কিবা এটা কৈছোঁ দেখি দেখাইছোঁ আৰু ভিডিঅ'টোত। বহুত দিন কেইবাদিনো ভিডিঅ'ও আপলোড কৰা নাই, একেবাৰে মানে দেখাইছোঁ আৰু তেনেকেই। এইটো আমাৰ পঝাটো আছিলে, ইয়াত ভেন্দি কিবাকিবি খেতি কৰোঁতে পজা বনাই লৈছিলোঁ। এতিয়া এনেকৈ আছে আৰু পজা এৰিলোঁ, তাৰ বেলেগ ফেঞ্চিং হৈছিলোঁ। এইখনে আমাৰ নদিহিংখন। মই এটা ভিডিঅ'ত দেখাইছিলোঁ যে এই বেপাৰ কৰা ভিডিঅ'টোত এইখন নৈয়ে হৈছিলে। এইদিকে আমাৰ ঘৰৰ ওচৰত লৈ ল'ব নৈখন, এইবাৰ নদীখন বাৰীখনৰ কাষতে আৰু নিচেই এনেকৈ কোলে খহাই নিয়ে। আগতে হেৰিয়ত আছিলে, নদীখন মাজতে আমাৰ বাৰী মাটি আছিলে, সেইবুলি আমাৰ মাটিয়ে হৈছিলে বুলি লোৱা। সেইবোৰ এতিয়া নৈয়ে খহাই নিলে, এতিয়া ইমান দুখীয়ে আছে, বেছি নাই, 2 বিঘামান হ'ব। এনেকৈ হালধি চালধি ৰোৱা হৈছিলে। তাৰপিছত টকৌ পুলি ৰুইছিলোঁ ক'ৰবাত দেই, এইকেইটাতে টকৌ নৈয়ে তেতিয়া পটককৈ খহাব নোৱাৰে বুলি। এখন ডেকা এজনৰ বেঙেনা বাৰী, কাৰোবাক যদি বেঙেনা লাগে আৰু মোক কণ্টেক্ট কৰিব পাৰে। এতিয়া গাঁৱতে 50 টকা 60 টকা কিলো বেঙেনা, মোলৈ খুব বেছি 2 টকা এটা কমাই দিব আৰু হয় নাই। এতিয়াতো দাম শাক পাত নাই, মানে কেঁকা এজনৰ দেই, মোৰ নহয় সেইখিনি। কেনেকুৱা লাগিছে আৰু মোজা 5 কুইণ্টেল 6 কুইণ্টেল ওলায় এটা সপ্তাহত। এতিয়া 40 টকা 50 টকা হ'লে কিমান পইচা পায় চাওকচোন। মানে যদি ভালকৈ খেতি কৰে ন, চাকৰি কৰা এটাও জিকিব নোৱাৰে। মানে আমাৰ ফালে খেতি ভালকৈ কৰিলে দেই, য'ত হ'লেও আৰু আমাৰ ফালে বেছি বস্তুবিলাক দাম যেন লাগে। এতিয়া ইমান 2 বিঘামান হ'ব বেঙেনা, 2 বিঘাত 5 কুইণ্টেল 6 কুইণ্টেল ওলোৱা বেঙেনা 40 টকা 50 টকা 60 টকাকৈ পায়। ঘৰতে 50 টকালৈকে দিয়েই, বজাৰত যদি নিয়ে 60 টকা 70 টকা। আপোনালোকে জানিছে, এতিয়া যদি কোনোবাই বেঙেনা কিনি খাই আছে, গম পাইছে কিমান দাম বেঙেনা, কিমান পইচা পায় আপোনালোকে ভাবি চাওকচোন। মানে যদি ভালকৈ আপোনালোকে যদি ভালকৈ কষ্ট কৰিব পাৰে, চাকৰি নকৰিলেও হয় বুলি ক'ব পাৰে। খালি চাকৰিটো হৈছে মানে মানুহৰ একেবাৰে পূৰা সুখ, মানে কষ্ট নহয়। ইয়াত অলপ কষ্ট আছে, মানে মানুহে খেতি কেতিয়ালৈ কৰিব পাৰে, যেতিয়ালৈ আপোনাৰ গাত তেজ শক্তি থাকিব, তেতিয়ালৈহে খেতি কৰিব পাৰিব, নহয় জানো। চাকৰিটো আপুনি বহি পূৰা লিখি কিবাকিবি কৰি মানে খাই থাকিব পাৰে। আপুনি মানে বুঢ়া সোনকালে নহয়,
এইটো কষ্ট কৰিলে মানে অকণমান সোনকালে বুঢ়া হয় আৰু সেইটোৱে আৰু গাত শক্তি থকালৈহে খেতি কৰিব পাৰে। চাকৰি যেতিয়াও কৰি থাকিব পাৰে মানে নিৰ্দিষ্ট এটা সময়লৈকে। আমাৰ নহয়, যিমানলৈকে শক্তি চাই ভক্তি হ'ব লাগিব। এতিয়াতো আমাৰ চাকৰি পোৱা আশাটো নিচেই কম বুলিব লাগিব, কম। সেইকাৰণে আমাৰ গাঁৱৰ মানুহে প্ৰায় খেতিয়ে কৰে। এতিয়া আমি ফোনে দৌৰ মাৰি ফুৰিছোঁ আৰু ফিল্ডত কি হয় তাকে চাই থাকোঁ আৰু ভিডিঅ'টো এনেকৈ আৰু অলপ কাম কৰাৰ মাজতে কেঁচা এজনৰ বেঙেনা বাৰীখন দেখাই দিলোঁ। মানে মই কি নহয়, মই খেতিৰ বিষয়ে আজি মানে কাম কৰা বিষয়ে আৰু শাক পাত ৰোৱাৰ বিষয়ে ভিডিঅ'টো বনাইছোঁ যে মোক কলপুলিকেইটাকেনো কিমান দেখাম বুলি মই দেখাই দিলোঁ আৰু কেঁচা এজনৰ বেঙেনা বাৰীখনে। চাই থাকক ভিডিঅ'টো। এতিয়া বৰ্তমান কলপুলি ৰুই শেষ কৰিলোঁ আৰু এইটোৱে শেষ লাষ্ট হৈছিলে। এতিয়া কেনে ঘামি গৈছোঁ আৰু অলপমান এইকেইটাতে ৰুলোঁ এনেকৈ। এইদিকে 3টা ৰুলোঁ, এইদিকে ৰুলোঁ 1টা 2টা 3টা 4টা 5টা এনেই ৰুলোঁ আৰু। তাৰপিছত কলপুলি মই নাই খনা, ফাদাৰে খান্দি দিছে, আমাৰ বাবাই খান্দি দিছিল। মই বাবা বুলি কওঁ ফাদাৰক। তাৰপিছত খান্দি দিয়ে, আজি খান্দি দিব, আকৌ খান্দি দিলে আকৌ ৰুম। ভিডিঅ'টো সেনেকৈ আৰু এইখিনিয়ে ক'লোঁ কিবা খেতি কৰাৰ বিষয়ে। আমি কি জানো, সৰু ল'ৰা কিমান ডাঙৰ, যিমানখিনি পাৰা এতিয়াৰ পৰা কষ্ট কৰিছোঁ আৰু নাই, যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁ দেখাইছোঁ। বেছি কষ্ট কৰিব নোৱাৰোঁ ন, ভাগৰো লাগে। তথাপিও খেতি কৰাত অলপ মনটো আছে। তথাপিও চাকৰিটো পালে বেছি ভাল আৰু কষ্ট ইমান কৰিব নালাগে। মানে যিমান পাৰা কষ্ট কৰিব লাগে আৰু মানুহে, যাতে চাকৰিটো পাবলৈ আৰু চাকৰিটোৰে চাব ন। খেতি কৰিছোঁ বুলি ক'লেতো আজিকালি চবেই মুখখন कौन है ये लोग, कहाँ से आते हैं? হয় নাই, চাকৰি বুলি ক'লে ধুনীয়াকৈ মাতিব, মানে পাৰিলে চাকৰিটো পাব লাগে আৰু এনেকৈ আৰু। এতিয়ানো নেপালেনো কপালত নহ'লেনো যিমান যি ক'লেও মিছা। যদি মোক খেতি কৰিয়ে খাবলৈ কৈছে হয় নাই, কপালত যদি লিখি পঠিয়াইছে তেখেতে বোলেও খেতি কৰিয়ে খাব লাগিব আৰু। তথাপিও মানে এটাই নহয়, চব কৰি চাইছোঁ, খেতি কৰিছোঁ, চাকৰিত দম মাৰিছোঁ, এনেই সেনেকৈ আৰু। ছাবস্ক্ৰাইব কৰি দিব দেই, ভিউজটো আহে যে 800লৈকে ভিউজ আহিছে। 800 তাই যদি মোক ছাবস্ক্ৰাইব কৰি দিওঁ এনেও মনটো ভাল লাগিব ন। কওকচোন আপোনালোকে, মোৰ যাতে কিবা এটা হওঁ, কিমানখিনি পাওঁ চেষ্টা কৰিছোঁ আৰু। পাছৰ কথা এইটো পাওঁ নেপাওঁ মানে ইউটিউবত কিবা পইচা নেপালেও নাই, সেইটো ক'বলৈ নাই যে মোক ভাল নাপায় ৰাইজে। যদি ভাল পায় চবেই আঁকোৱালি ল'ব। এয়া ভিডিঅ'টো ইমানে, আৰু কি দেখাম। এতিয়া ৰ'দডাল ডাইৰেক্টকৈ ওলাই আহিছে, পূৰা পক ফুটা ৰ'দ। কি কৰিম আৰু আমাৰ ৰ'দত। মোৰ ভিডিঅ' কোৱালিটিটো কেনেকুৱা আহে আপোনালোকে ক'বচোন। ভালকৈ এডিট কৰিব জানিছে নে নাজানো, ইমান ভালকৈ মোবাইলো এডিট কৰি থাকিবলৈ এখন নাজানো যে ভালকৈ। এই লগৰে শিকাই দিয়ে কেতিয়াবা, এনেকৈ শিকোঁ আৰু। লগৰখিনিয়ে সহায় কৰে, এনেকৈ কৰিবি তেনেকৈ কৰিবি। আপোনালোকেতো কমেণ্ট নকৰে, লগৰকেইটাই কয় আৰু তোৰ আমুকটো ভুল হৈছে দেই, মুখে কয় আৰু, সেইটো কমেণ্ট নকয়। আমুকটো ভুল হৈছে দেই বুলি কয় লগ পালে মানে। সেইখিনি এনেকুৱা ভাল কৰিবলৈ চেষ্টা কৰোঁ, সেনেকৈ আৰু। কোনোতো কমেণ্ট নাই, লাইক নাই, অকল ভিডিঅ'টো অলপ ভিউজ হয় সিমানটোৱে আৰু। কিটো হ'ব ভিউজ হ'লে, ছাবস্ক্ৰাইবটো কৰি দিয়ক অলপমান, মনটো তেতিয়া ভাল লাগিব আকৌ। মোৰ মানে ফেমিলিটো ইমানখিনি আছে ইউটিউবত, সকলোৱে মোক ইমানখিনি মানুহে ভাল পায় বুলি ক'বলৈ নকওঁ আগত ভাল হ'ব আৰু না কি। মই বেকাৰ আছোঁ না ঠগিলোঁ কা জমে ন, এনেকৈ আৰু। বৰকৈ কথা ক'বলৈ ভালকৈ নাজানো, স্মাৰ্ট নহয়, এনেকৈ আৰু ক'তনো হয় নাই। একেবাৰেনো ক'তনো জানিম, লাহে লাহে কৰি গ'লেহে জানিম। তাকে এতিয়া চাচোন, ভিডিঅ'টো আজি ইমানতে সামৰোঁ, ঘৰলৈ যাওঁ। ঘৰত গা চা ধুই ভিডিঅ'টো এডিট কৰিব লাগিব যে ধুনীয়াকৈ। ইয়াতে আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। এইটোৱে ক'লোঁ আৰু কিনো ক'ম, মই দেখালোঁ এমাইখিনি। মাজতে মই এই বেঙেনা বাৰীখন দেখাই দিলোঁ কেঁচা এজনৰ,
নাহাঁহিব আকৌ বেয়া নাপাব আকৌ মানে অলপমান কিমানো একেখিনিকে দেখাম বুলি মাজতে সেইখিনি দেখাই দিলোঁ এয়া সেনেকৈ চোলাটো দামী AC চোলা দেই গৰমত যে AC চোলা পিন্ধিব লাগে AC এইটো মোৰ AC চোলা হয় আপোনালোকৰ আছে নাই কবি আৰু কমেণ্টত গা জমে আকৌ ন এয়া এনেকৈ আৰু দেই বাই বাই লাইক কৰি দিব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব পাহৰি নাথাকিব পাহৰি